Hello everyone, welcome back to my channel. এতিয়া বাজিছে ৰাতিপুৱা 5:30 আৰু আজি মই অলপ সোনকালে সাৰ পালোঁ। সোনকালে সাৰ পোৱা কাৰণ এটা হ'ল আজি মানে মোৰ মেকআপৰ ফটোশ্বুট এটা আছে। মই মেকআপৰ লুক এটা দিম মোৰ বিৰাট মৰমৰ ভণ্টি এজনী। তাইৰ নামটো হ'ল ৰিয়া। তাই এগৰাকী ভাল মডেল হয়, এক্ট্ৰেছ হয়। তাই ইনষ্টাগ্ৰাম প্ৰফাইলত চাব পাৰে। তাই বিৰাট ধুনীয়া ফটোশ্বুটছবিলাক কৰে আৰু ভাল এক্ট্ৰেছো হয় তাই আহিব অলপ দেৰিকৈ 11-12 মানত। সেইটো কাৰণেও সোনকালে উঠা হ'ল, অকণমান কাম বনবোৰ শেষ কৰি লওঁ বুলি। আৰু আপোনালোকে হয়তো ভিডিঅ'টোৰ বেক চাইডে অকণমান আৱাজ শুনি আছে, চাউণ্ড শুনি আছে। ইয়াত মানে আজি বিৰাট বৰষুণ। মই আপোনালোকক দেখুৱাই দিছোঁ। শিৱসাগৰত আজি বিৰাট বৰষুণ, ঠাণ্ডা পেলাইছে আৰু বতৰ একেবাৰে ডাৱৰীয়া। আৰু এনেকুৱা ডাৱৰীয়া বতৰত আচলতে মই উঠি ভালো পাওঁ। একেবাৰে ডাৱৰীয়া, বৰষুণ দি আছে। চাৰিওফালে গছবোৰ তিতি আছে বৰষুণত। তেনেহ'লে মেকআপৰ লুকটো মই কি ধৰণে দিম জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লুকটো কমপ্লিট হৈ গ'ল, মেকআপ কমপ্লিট হৈ গ'ল। এতিয়া ফটোশ্বুট বাকী আছে। ফটোশ্বুটটো আমি ঘৰতে কৰিছোঁ, ইনডোৰ আউটডোৰ দুটা। বতৰটো অকণমান বেয়া, সেইকাৰণে ফটোশ্বুটটো সোনকালে আমি শেষ কৰিবলৈ ট্ৰাই কৰিছোঁ। অলপ অলপ বৰষুণো দি আছে, সন্ধিয়া হৈ গ'ল আৰু এইটো আউটডোৰ ফটোশ্বুট কৰিছোঁ। একেবাৰে ক্ল'জ আপ পিকচাৰ্ছ কিছুমান লৈছোঁ মেকআপৰ, সেইখিনি আমি ইনডোৰ ফটোশ্বুটে কৰিছোঁ। যদি ফটোজ আৰু গোটেই মেকআপৰ লুকটো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। নমস্কাৰ, মই ৰিয়া। আজি এটা খুব সুন্দৰ ফটোশ্বুটত আছিলোঁ আৰু খুব সুন্দৰ এটা ব্ৰাইডেল শ্বুট কৰিলোঁ। বৰ্তমান মই কাপোৰটো সলাই দিলোঁ বাৰু। খুব সোনকালে আহিব ফটোজখিনি। আজি মেকঅভাৰ কৰিছে প্ৰিয়ংকা বা, মোৰ খুব মৰমৰ বা এগৰাকী। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব ফটোবোৰ আৰু খুব সোনকালে প্ৰিয়ংকা গগৈ মেকআপ আৰ্টিষ্ট বুলি তেখেতৰ ইনষ্টাগ্ৰাম প্ৰফাইল আছে আৰু মোৰ প্ৰফাইলতো আপলোড কৰা হ'ব। আশা কৰোঁ আপোনালোক সকলোৱে চাব আৰু নিজৰ নিজৰ সুন্দৰ দিনবোৰত তেখেতক আপোনালোকে ল'ব পাৰে। ধন্যবাদ।